হেল্ল' এভৰিৱান, মই গৈ আছোঁ এতিয়া বৰ্তমান তেজপুৰ আৰু পোনপ্ৰথমে কওঁ বিকিবি অসমলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি এতিয়া যাত্ৰা কৰিছোঁ কলিয়াবৰৰ পৰা। মই টিকটৰ পৰা গৈ আছোঁ তেজপুৰলৈ গৈ আছোঁ এতিয়া বৰ্তমান। তেজপুৰত আপোনালোকৰ অগ্নিগড় সেইখিনি পৰিৱেশ দেখুৱাম এতিয়া গৈ পেলাই, আৰু কেনেকৈ স্থাপিত হৈছিলে অগ্নিগড়ৰ বিষয়ে সকলোৱে জানে একচুৱেলি বানৰ ৰজাৰ দিনত কেনেকুৱা এটা হেৰি হৈছিলে, সকলোখিনি পৰিৱেশ দেখুৱাম গৈ আছোঁ এতিয়া। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। এটা কথা অৱগত কৰোঁ মোৰ ছাত্ৰৰ পৰা খিনিক যে ইয়াৰ যোৱাকালি যোনখিনি মই ভিডিঅ' আপলোড দিলোঁ, সেইটো ভিডিঅ'টোত চাগে চাউণ্ডৰ অলপ প্ৰব্লেম আছিলে। মেইন প্ৰব্লেমটো হ'ল মানে কি, মোৰ মোবাইলটো একচুৱেলি বহুত কম দামী হয় মোবাইল, আৰু মোৰ একচুৱেলি ইমান পইচা নাই যে মই ইমান দামী মোবাইল লৈ পেলাই কৰিম। পিছলৈ চাম আপোনালোকে যদি সহায় কৰে, সদায় মোৰ লগত যদি এনেকৈ সমৰ্থন দিয়ে। মই সৰু মোবাইলৰ পৰা কৰোঁ আৰু মই নিজেই এটা এডিটিং কৰোঁ। কিবা খেলি মেলি হ'ব পাৰে, সেইটো কাৰণে মই সকলোৰে ওচৰত তোমাক প্ৰাৰ্থনা বিচাৰিছোঁ যে আগন্তুক দিনত মই শিকি আছোঁ বৰ্তমান। এতিয়া মই গোটেইখিনি বস্তু নিজে শিকি আছোঁ, আগন্তুক দিনত মই নিজে শিকিম। আপোনালোকে কমেণ্ট দিছে, মই গম পাইছোঁ আৰু চাউণ্ডৰ কাৰণে কোনোবা প্ৰব্লেম হৈছে। সেইটো কাৰণে মই ক'ব বিচাৰোঁ যে ইয়াত মোৰ কোনো দুখ নাই, কিন্তু মই যিখিনি ক'বলৈ কৈছোঁ মানে চাউণ্ডটো মানে টেকনিকেলি প্ৰব্লেম হৈছে। সেইটো কাৰণে টেকনিকেল প্ৰব্লেমৰ কাৰণে কোনো আপোনালোকে ভুল নুবুজিব। লাগিলে মই সেই বস্তুটো আকৌ মই আপলোড দিম, আপলোড কৰিব চেষ্টা কৰিম। মই আজিৰ ভিডিঅ'টো চাওক, আজিৰ ভিডিঅ'টো মই একচুৱেলি ভালকৈ ভিডিঅ' বনাব চাম। আৰু একচুৱেলি আজি মই ভিডিঅ' বনাবৰ কাৰণে ইয়াক লৈ আহিছোঁ। মোৰ সৰু ভাইটি হয় এইটো, নমস্কাৰ দিয়া। ইয়াৰ নাম ৰাকেশ, মোৰ ঘৰৰ কাষতে ঘৰ। আমি কলিয়াবৰৰ ভিতৰৰ পৰা চিকাটৰ ভিতৰৰ পৰা আহিছোঁ, এই ৰাস্তাটোৰ পৰা আমি চুলুং যে কওঁ মই, আৰু এইফালে যায় কলিয়াবৰ তিনিআলি পাব আপোনালোকে। আৰু এইফালে আপোনাৰ তেজপুৰ, আমি তেজপুৰৰ অভিমুখে যাম এতিয়া। যিহেতু আমি তেজপুৰলৈ গৈ আছোঁ। আমি উঠিলোঁ কলিয়াভোমোৰা ব্ৰিজ, আৰু এইখন দেখিছে ছাইডতে দেখিছে এখন নতুনকৈ বনাই আছে। কলিয়াভোমোৰা জেগাটো ঠিক আছে, কলিয়াভোমোৰা ব্ৰিজ বনাই আছে নতুনকৈ। 90% কাম চাগে সম্ভৱ হৈ গৈছে, অলৰেডি কমপ্লিট হৈছে এইটো, আৰু খুব সোনকালে মুকলি কৰিব এই দলংখন। কলিয়াভোমোৰা ব্ৰিজৰ খালি এইখিনি কাম বাকী আছে, বাকীখিনি দেখিলে আপোনালোকে এইখিনি কাম খালি আধৰুৱা হৈ আছে। খুব কম সময়ৰ ভিতৰত চাগে কমপ্লিট হ'ব এইটো। এই কৰোণা মহামাৰীৰ কাৰণে কাম অলপ ষ্টপ হ'ল, সকলোৱে জানে। অসম বুলি নহয়, এইটো গোটেই ভাৰতবৰ্ষতে হৈ আছে। আমি য'ত অ'পেনিং কৰিছোঁ সেইখিনি ডিষ্ট্ৰিক্ট পইণ্ট নগাঁও ডিষ্ট্ৰিক্ট, আৰু আমি য'ত এণ্ডিং কৰিম তেজপুৰত ব্ৰিজখনত য'ত এণ্ডিং কৰিম আমি শোণিতপুৰ ডিষ্ট্ৰিক্টত থাকিম। আমি এতিয়া মিডল ভাগত আছোঁ, আমি শোণিতপুৰ ডিষ্ট্ৰিক্ট অলৰেডি সোমাই গৈছোঁ, এতিয়া পাবলৈ বাকী আছে সেইখিনি কৰিছোঁ। আৰু আৰক্ষী প্ৰশাসন থাকে, আৰক্ষী প্ৰশাসনৰ পৰাও আমি মতামত ল'ব বিচাৰিম যে নীতি নিয়মবোৰ কেনেকুৱা ধৰণে আছে। সেইকাৰণে আহিছোঁ যে এই কলিয়াভোমোৰা ব্ৰিজটো পাৰ হওঁতে কিছুমান নীতি নিয়ম পালন কৰিব লাগে। যেনেকৈ ধৰক আপুনি ইয়াত গাড়ীত আহোঁতে অভাৰটেক কেতিয়াও কৰিব নালাগে, গাড়ীত ব্ৰিজত ওপৰত উঠোঁতে কেতিয়াও অভাৰটেক কৰিব নালাগে। কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন থাকে। ইয়াত আপোনাৰ স্পীড কিবা লিমিট আছে নেকি বাৰু? স্পীডটো কিমান স্পীডত পাৰ হ'ব লাগে এখন ব্ৰিজত? 40 স্পীডত পাৰ হ'ব লাগে। 40 স্পীড। আপোনাৰ অভাৰব্ৰিজত এইটো কিমান বছৰ চলিছে বৰ্তমান? ৰানিং কিমান চলি আছে? 87। এতিয়া দুৰ্ঘটনাবোৰ কমিছে নে বাঢ়িছে? আগতে যে বহুত দুৰ্ঘটনা দেখা পাওঁ যে ৰেলিং ভাঙি পেলাই গাড়ী সোমাই যায়, এতিয়া অলপ কমিছে। আৰু আপোনালোকৰ যোৰ আৰক্ষী বিষয়া হয়, আৰক্ষী বিষয়াবোৰ পেট্ৰলিংবোৰ থাকে বাৰু ব্ৰিজত আমাৰ লাইটৰ অসুবিধা। মই এতিয়া আছোঁ কলিয়াভোমোৰা ব্ৰিজৰ ওচৰত। এইখিনি দলঙত বোলে এটা লাইট নজ্বলে বুলি, সেইটো কাৰণে মই চৰকাৰক পুনৰবাৰ মই ক'বলৈ বিচাৰিম যে এই লাইটখিনি আপোনালোকে অলপ হেল্প কৰি লাইটখিনি জ্বলোৱাৰ ব্যৱস্থাটো কৰি দিব বুলি মই আশা কৰিছোঁ। গাড়ী তেল ভৰাম এতিয়া আমি বৰ্তমান। এতিয়া গাড়ী তেলৰ পৰিমাণ দেখা বিচাৰিম, এতিয়া কেনেকৈ ৰেট আছে আমি দেখাব বিচাৰিম। মানে দেখিছে চাগে লিটাৰ কেনেকৈ চলি আছে আমাৰ এতিয়া বৰ্তমান চৰকাৰত। 500 8 रुपये का ज़्यादा दाम दिया। डीजल कितना मिलता है? 400 का कितना मिलता है?
भैया कितना मिल रहा है भाई? कैलकुलेट फ्री ना किए देखेगा फिर 1 घंटा के बाद देखेगा। आप लोग कितना देता है? 1 लीटर का कितना दाम हुआ है? 89.03। अभी 400 रुपया में कितना आप डालेंगे गाड़ी में? 4 लीटर कुछ पॉइंट जाएगा। कितना? 4 लीटर कुछ पॉइंट 10 लीटर 4 लीटर 4.49। ठीक है भैया, থেংক ইউ। আমি তেল ভৰালোঁ এতিয়া অগ্নিগড় পোৱাই নাই, গৈ পেলাই আমি গৈ আছোঁ অগ্নিগড়লৈ। এইখন দৰং কলেজৰ মেইন গেট। মই মহাভৈৰৱ মন্দিৰৰ যোনটো মেইন দুৱাৰ মই এতিয়া মই উপস্থিত হৈছোঁ। যিহেতু মই এতিয়া ব্লগটোত মোৰ অগ্নিগড় যাম এতিয়া, সেইটো কাৰণে মই মহাভৈৰৱ মন্দিৰৰ বিষয়ে মই নেক্সট এটা ভিডিঅ'ত দেখুৱাম। পাৰ্কিং প্লেচ এইটো, আমি আহিলে গাড়ী ইয়াত পাৰ্কিং কৰোঁ। ইয়াৰ বাহিৰে আৰু বেলেগ পাৰ্কিং প্লেচ নাই ইয়াত। এটা বেলেগো নাই, আৰু ইয়াৰ বাহিৰে আপুনি বেলেগত পাৰ্কিং লগাব নোৱাৰে। এইটো হ'ল পাৰ্কিং প্লেচ। এইখিনি জেগাত গাড়ী ৰখা হয়, চক বজাৰ বুলি কয় এইখিনি। আৰু এইখন হ'ল আনোৱাৰ চিনেমা হল। বিশেষকৈ আমি ইয়াত বেছিকৈ আহোঁ, এই আনোৱাৰ চিনেমা হলত চিনেমা চাবৰ কাৰণে। আৰু এইফালে শ্ল' চাই গণেশ মন্দিৰ, গণেশ ঘাট এইফালে আছে। শ্ৰী গণেশ ঘাটৰ এটা হেৰি আছে। আমি এইফালে যাওঁ নেকি? আমি এইফালে যাম এতিয়া। এইটো মূল দুৱাৰ হয় গণেশপুৰৰ গণেশ মন্দিৰ। মন্দিৰ বুলি কয়। গণেশ ঘাটৰ লাগি আছে, ব্ৰহ্মপুত্ৰৰ ব্ৰীজত লাগিছে। অগ্নিগড় আহি পালোঁ। অগ্নিগড় আহি তাত টিকেট কাটিব লাগিব। টিকেটটো কাটি পেলাই আমি ভিতৰলৈ গৈ আছোঁ। আনিলে আমি এতিয়া অগ্নিগড় সোমাম। অগ্নিগড় টিকেট লৈ ল'লোঁ। চিত্ৰলেখাই য'ত ভোমোৰা হৈ পেলাই য'ত লৈ আহিছিলে, পলুৱাই লৈ আহিছিলে, তেনেকৈ গন্ধৰ্ব বিবাহ কৰিছিলে। এই পৰিৱেশটো ইয়াত ছবি দি আপোনালোকক জনাব বিচাৰিছে। এওঁ হ'ল ঊষা, এওঁ হ'ল অনিৰুদ্ধ কোঁৱৰ, আৰু এওঁৰ লগত আছে চিত্ৰলেখা, বান্ধৱী চিত্ৰলেখা। এনেকৈ ভোমোৰা হৈ পেলাই বান্ধৱী চিত্ৰলেখাই লৈ আহিছিলে, আৰু এনেকৈ গন্ধৰ্ব বিবাহ হৈছিলে। উষা চিত্ৰলেখা ষ্টেচু। এইখিনি ষ্টেচু কেনেকৈ বনাইছিলে, চিত্ৰলেখাই কেনেকৈ অংকন কৰিছিলে, তাৰ প্ৰতিচ্ছবিটো ইয়াত দেখাই দিছে। আপোনালোকে চাব পাৰে এইটো। এতিয়া
ওপৰলৈ যাওঁ ওপৰৰ পৰা ধুনীয়া লোকেশ্যনটো বহুত ধুনীয়া দেখি কলিয়াভৰা ব্ৰিজটো ওপৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰি তাত ভিউ পইণ্ট হয় অগ্নিগড়ৰ ভিউ পইণ্ট এইটো হয় ভিউ পইণ্টৰ ওপৰৰ পৰা আপোনালোকক পৰিৱেশটো চাবলৈ চেষ্টা কৰিম মই এতিয়া অগ্নিগড় আহোঁতে মই অলপ পালোঁ এজন আইতা আহিছে মোৰ আইতা আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ তেজপুৰতে মই মোৰ ঘৰ কলিয়াবৰত মই কলিয়াবৰৰ পৰা আহিছোঁ মই ইমানখিনি কথা নাজানো খালি এই যে অগ্নিগড়ৰ বান ৰজা আৰু উষাৰ যোনটো ঘটনা যে আছে কেনেকৈ হৰণ কৰিছিলে আপুনি এই কথাখিনি জনাব নেকি উষা যেতিয়া মানে ইয়াত থাকে নহয় থাকোঁতে চিত্ৰলেখাই মানে চিত্ৰলেখা সখীয়েক হয় তাইক মানে ক'লে উষাই যে এনেকুৱা তেনেকুৱা হেৰি এতিয়া সখীয়েক চিত্ৰলেখাক কৈছিলে চিত্ৰলেখাই মানে চিত্ৰাংকন কৰি মানে উষাক দেখুৱাওঁতে তেতিয়া মানে চিত্ৰলেখাই ভোমোৰা হৈ মানে ইয়ালৈ মানে অনিৰুদ্ধক লৈ আহিল তেতিয়া ইয়াতে মানে মালা মানে কেনেকুৱা গন্ধৰ্ব বিবাহ হ'ল আৰু ধৰক মালা মানে প্ৰদান কৰিছে আৰু তেনেকৈ হেৰি বিয়াখন গন্ধৰ্ব বিবাহ হোৱাৰ পিছত তাৰপিছত বান ৰজাই গম পালে বান ৰজাই গম পোৱাৰ পাছত এই অগ্নিগড় হেৰিটো মানে জুইৰে বান্ধ মাৰি আবদ্ধ কৰি থলে উষাক মানে মই সেটা জনাব বিচাৰিছোঁ মানে প্ৰথমবাৰ কৈছোঁ মানে মই কথাখিনি বুজি পাইছোঁ আইতাৰ মানে উষাই সপোনত চাইছিলে ৰাজকুমাৰজনক সপোনত চাইছিলে হয় নে আইতা সপোনত চাইছিলে ৰাজকুমাৰজনক আৰু সপোনত চাই পেলাই যেতিয়া বান্ধৱী চিত্ৰলেখা এটা এনেকুৱা গুণ আছিলে যে সেই গুণটোত মানে তেওঁ কথা ক'লেই তেওঁ ছবিটো অংকন কৰিব পাৰে তেনেকৈ মানে তেওঁ উষাই চিত্ৰলেখাক ক'লে যে মোৰ এনেকৈ ৰাজকুমাৰ আছিলে ৰাজকুমাৰৰ সপোনত চালোঁ এনেকৈ বিবাহৰ সপোনত চালোঁ যে তেতিয়া আঁকি দিলে ছবিটো তেতিয়া গম পালে তেওঁক এতিয়া উষাক লাগে মানে এতিয়া তেওঁ নিজৰ কৰিবলৈ মন মানে উষাক হয়নে তাৰপিছত কি কৰিলে এতিয়া চিত্ৰলেখাই উষাই চিত্ৰলেখাক ক'লে বান্ধৱী ক'লে হেল্প কৰিব দিলে আৰু তেতিয়া উষাই কি কৰিলে ভোমোৰা হৈ পেলাই হয় নহয় এতিয়া মই আপোনাক কৈ আছোঁ কথাখিনি উষাই চিত্ৰলেখাক কোৱাৰ পিছত ভোমোৰা হৈ পেলাই চিত্ৰলেখাই কথাটো কৈ পেলাই বান ৰজাই গম পালে বান ৰজাই গম পোৱাৰ পিছত কি কৰিলে এতিয়া উষাৰ পাতত ফায়াৰ হৈ গ'ল বান ৰজা সেইটো কাৰণে ইয়াত জুইৰে আবদ্ধ কৰি দিলে এইখিনি জেগাত হয় নে নহয় বান্ধ মাৰি দিয়াৰ কাৰণে গোটেই জুইৰে যেতিয়া বান্ধ মাৰিলে সেইটো কাৰণে এই জেগাখিনিৰ নাম অগ্নিগড় দিয়া হ'ল হয়নে থেংক ইউ আপোনালোকৰ কথা পাতিবলৈ ভাল লাগিলে আপোনাৰ নামটো জনাব নেকি মোৰ নামটো ৰেণুদা আপোনাৰ ঘৰ তেজপুৰ ক'ত তেজপুৰ বুলি কওঁতে মোৰ তেজপুৰে পৰে আৰু বালি পৰে মই আহিলে তেজপুৰত ইয়াতে সোমাওঁ আপোনাৰ এড্ৰেছটো দি দিয়ক দোকানৰ মোৰ চোকা আছে দৰ্শক আছে আহিবলৈ পকৰা বান্ধিব নেকি আপোনাৰ এড্ৰেছটো দি দিয়ক ইয়াত এই দোকানটো অৱস্থিত নাম আছে দোকানৰ নামটো আছেনে মহন্ত চিকেন পকৰা আপোনালোকে আহিব আৰু ইয়াত আহি পেলাই আপোনালোকে এইটো উপভোগ কৰিব চিকেন পকৰা আৰু কি দিয়ে আইটেমবোৰ কি কি আছে এইটো জনাব হয় আমি ইয়াত আইটেমবোৰ ৰাখিছোঁ বাৰ্গাৰ আছে আমাৰ তাৰপিছত চিকেন পকৰা চিকেন লেগ পিচ বিৰিয়ানী ভেৰি নাইচ আল্টিমেট লাগে ন সেইকাৰণে ইয়াৰ দোকানত আহোঁ মোৰ বন্ধু নিচিনাই তেওঁ সেইটো কাৰণে ইয়াত আহোঁ মই আল্টিমেট বনাম এতিয়া মই ঘৰলৈ লৈ যাম মোৰ ফেমিলিৰ কাৰণে লৈ যাব এতিয়া পেকিং কৰি পেলাই লৈ যাম ইয়াৰ পৰাই লৈ যাম এতিয়া মই ভিডিঅ'টো আৰু বেছি লম্বা নকৰোঁ কাৰণ আপোনাক অগ্নিগড় দেখুৱালোঁ অগ্নিগড়লৈ আহি পেলাই বহুত দেৰি হ'ল সেইটো কাৰণে সেইটো খাই পেলাই আমি এতিয়া কলিয়াবৰ যাব লাগিব ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ মই সেইটো খাই পেলাই চিকেন পকৰাতে সমাপ্ত কৰিছোঁ এতিয়ালৈ ৰাখিছোঁ বাই বাই আৰু মোৰ চেনেলটো যদি এতিয়া কোনোবাই ছাবস্ক্ৰাইব কৰক লাইক কৰক কমেণ্ট কৰক আৰু কাষত কথা পাতিবলৈ জনাই দিয়ক থেংক ইউ